Hello guys, welcome back to my YouTube channel. तो মই HR Vlogs নামৰ YouTube channel আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টি। আজি আমাৰ পিক দিম তো পথাৰলৈ গৈ আছোঁ। মই এবাৰ চাই আহিম যে পথাৰত কিমান পানী আছে, পিক দিব পাৰিম নে নহয়। তো ভিডিঅ'টো একেলগে চাই থাকিব গাইছ। এতিয়া মই যাই আছোঁ পথাৰত। তো পথাৰত গৈ আছোঁ মই গাইছ। ৰাতিপুৱা মই উঠি আহিলোঁ এতিয়া পথাৰত। তো ফাৰ্ষ্ট টাইম পথাৰত যাম। তাৰপিছত ফাদাৰে কৈ আছে যে সাৰ বোলে লৈ আহিব লাগে। তাৰপিছত সাৰ লৈ আহিব এই পথাৰত দৃশ্য চাই লওঁ। পানী কমিছে থৰা থৰা গাইছ। এইবিলাক ৰোৱা পোতা হৈ গৈছে এইবিলাক। তো আমাৰ আছে ইফালে আগত ফাদাৰ আছে, অলপ পানীটো কাটি দিব, মানে গান বান্ধি দিব, অলপ গান বান্ধি দি পানীটো আমাৰ তাত সোমাব নোৱাৰা কৰি তাৰপিছত খুলি দিয়া হ'ব আগলৈকে। খুলি দিয়াৰ পিছত পানীটো অলপ তত দিয়া হ'ব আৰু কমি যাব পানীটো। এইখিনিয়ে আৰু বাকী আপোনাক একেবাৰে শেষলৈকে ভিডিঅ' দেখুৱাম আজি। মানে আজি যিমান ৰোৱনী আহিব না এটা সিহঁতক মই দেখাই দিম আপোনালোকক। তো শেষলৈকে চাই থাকিব ভিডিঅ'টো, ঠিক আছে। পিছল গাছটো সেইকাৰণে মই লাহে লাহে খোজকাঢ়ি আছোঁ। আপোনালোকে নাভাবিব আৰু ইমান লাহে খোজকাঢ়িছোঁ বুলি। তো গাইছ এইখিনি আমাৰ মাটিটো, এইটো দংটো চাওঁ। এইটো দংটো যদি ডাঙৰ হ'লে পানীবিলাক গৈ থাকিল হয়, তো তেতিয়া পানীটো ইয়াত নাথাকিলে হয়। কিন্তু দংটো বহুত সৰু, সেইকাৰণে মানুহে ডাঙৰ নকৰে, সেইকাৰণে এইখিনি পানী হৈ থাকে। তো এতিয়া চাওঁ এইখিনি আমাৰ মাটি, এয়া পানী নাই সিমান, তো পেক দিব পৰা যাব। এইখিনি মাটি এই তাৰ পৰা 1 2 নম্বৰ না 1 নম্বৰ আলিটোৰ পৰা তালৈকে এইটো বাঁহটো যি আছে, এইটো বাঁহৰ বেৰ এখন আছে, তাৰ পৰা এনেকৈ আছে। এইটো ফাদাৰ মোৰ মানে আলিটো দি আছে পানীটো নোসোমাৰ কাৰণে। তো এইখিনিয়ে আৰু। তো গাইছ ভিডিঅ'টো চাই থাকিব আৰু লাষ্টলৈকে মই ইণ্ডিয়ালৈকে দেখাম। মানে আমাৰ ৰোৱনী আহিব। তো আৰু মই এতিয়া বিধান আনিব লাগিব, বিধান ইয়াতে আনিব লাগিব, সাৰ আনিব লাগিব। তো ৰোৱনীলৈকে পোতালৈকে দেখাই দিম। তো গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব গাইছ। এতিয়া মই কঠীয়া লৈ যাব লাগে, এইবিলাক কঠীয়াবিলাক লৈ যাব লাগিব। মানে এইদিনা তুলিছিলোঁ, তো কৈছোঁহে মই এইবিলাক কঠীয়া। তো এইডাল কি, এইডাল দেখিছেনে বাঁহডাল, এইডালতে লৈ যাব লাগিব। তো ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দেখাই আছোঁ কেনেকৈ লৈ যাম। এতিয়া মই ইয়াতে ল'ম গাইছ, চাই থাকক গাইছ কেনেকৈ লৈ আছোঁ। কেমেৰামেন নাইতো, কেমেৰামেন নাই, সেইকাৰণে মই মোবাইলটো অলপ মানে আওজাই থৈ দিছোঁ বাহত। তো এনেকৈ ভিডিঅ'টো কৰা হৈ গৈছে। তো অকলে কৰিছোঁ, তো সেইকাৰণে আৰু। এইটো চাওঁ মাটি হৈ গৈছে পূৰা তলত, মানে বিধানটো কেতিয়াবাই উঠাই থৈ দিছিলোঁ, তো সেইকাৰণে ৱেট হৈ যাব পাৰে।
চাদৰৰ সেমেকা আচলখনে 440 জন তো গাইস ভিডিওটা চাই থাকিব সকলোকে আৰু সাবস্ক্ৰাইব কৰি দিব গাইস হিয়া মোৰ পাৰ হৈ গ'ল কণ্টেক্ট পিছত আৰু দুখাই ল'ম পথাৰত যাই পোৱাৰ লগে লগে আপোনাক দেখাই দিম আপোনালোকক ভিডিওটা চাই থাকিব তো গাইস এয়া পথাৰ আহি গ'ল পথাৰৰ দৃশ্য তো হাল বাই আছে আমাৰ দিলীপ শৰ্মাটো দেখাই আছোঁ আহি আছে জুৰিয়া বুলি ক'লা তো আমাৰ হাল বাই আছে দিলীপ শৰ্মা এইটো গোটাই হাল বাব তাৰপিছত মানে গোটাই হাল বাব নহয় গোটাই ট্ৰেক্টৰ বাব তাৰপিছত আপোনালোকক ৰোৱনী আহিলে দেখাই দিম কঠীয়া আমাৰ হাজাই দিয়ে চৰা পাৰে কঠীয়া মানে এইকেইটা মানে ৰুব পৰা হৈ গৈছে আৰু মই আহিলে এইকেইটা 1 2 3 4 ৰুব পৰা হৈ গৈছে তাৰপিছত আৰু মই আহি যাম নহয় আৰু আনিব লাগিব দিনটো আনিব লাগিব মই মানে 50-60 বা 60 চকা আনিব লাগিব 50-60 হতা হ'লে মোটামুটি 10-11 বাৰ 12 বাৰ মান আনিব লাগিব তো মই আজি দিনটো কঠীয়া বুটে যাব তো কান্ধৰ পুৰা বি উঠি যাব কাৰণ একদিনীয়াকৈ এইবিলাক কৰাটো বহুত ডাঙৰ কথা বহুত মই এনেকৈ এইবাৰ এই ফাৰ্ষ্ট আজি আৰম্ভ আজি শেষ হ'ব আৰু কথাটো বা আজি শেষ আৰু তথাপিও আনিব লাগিব এইখিনিতো কৰিব লাগিব নিজৰ ঘৰৰ মানে আয়োজন মানে ঘৰৰ চাউলৰ ভাত খাবলৈ হ'লে এইখিনি কষ্ট কৰিব লাগিব তো কৰা যাওক মানে ফাদাৰক ইমান কষ্টটো দিব নোৱাৰি তো সেইকাৰণে ময়ে কঠীয়াটো আনি দিম তাৰপিছত ফাদাৰে বাকী ইয়াতে অলপ পথাৰত লাগি দিব পথাৰত ময়ো লাগি দিম বাৰু এতিয়া মই অলপ গছা দিব লাগিব তো গাইছ এতিয়া আহিম মই গছা দিম তাৰপিছত মানে এতিয়া গাঁৱটো থৈ আহিম মোক গছা দিব লাগিব তো আপোনালোকক মই ভিডিঅ'টো মানে মই যেতিয়া গছা দিম তেতিয়া দেখাই আছোঁ আৰু ৰোৱনী আহিলে দেখাম আৰু বাৰু তো গাইছ এতিয়া মই ঘৰত গৈ আছোঁ অলপ গা ধুই ল'ম গা ধোৱাৰ পিছত গছা দিব আহি যাম পথাৰত আহি পালোঁ আমি পথাৰত এতিয়া আমি কি দিম তাতে আৰু বেলেগে বাই আছে আমি এতিয়া গছা দিব লাগিব গছা তো চাই থাকক ভিডিঅ'টো আমাৰ ধুনুই কেমেৰামেন হ'ব পাৰে না নাপাৰে বা ধুনুই পাৰিবি না মোক দেখাবি দেই মোবাইলটো কিন্তু নেপেলাবি পেলালি একদম ভালকৈ ধৰিবি মোক দেখাবি তুমি নাজানিবি কিন্তু লেখা ৰবা দেখা পাইছা মোবাইলটো ঈদ নিদিবি দে পানীত পৰি যাব গাছ কঠীয়া পল্লাটো মই খুলি ল'ম তাৰপিছত খুলিলে এটা আশা উলিয়াই ল'ম আশাটোৰ পৰা মই কঠীয়া অলপ লৈ ল'ম তাৰপিছত গছা দিম তো গছা দিয়া চাই থাকক গাছ আপোনালোকে ৰুই দিম এতিয়া ইয়াত মাৰ ইফালে দি ইমান বেয়া হোৱা নাই কেমেৰামেন আমাৰ ভালে হৈছে খালি কি আঙুলি এটা দি আছিল চাগে কেমেৰাটোত অলপ কমকৈ দেখা পোৱা হৈছে তো পইচাটো দি আছোঁ গাছ চাই তো গাছ চিয়া গছা দিলোঁ মই এতিয়া অলপ ৰুব দিওঁ কিমান পায় ফোন কৰিব নাজানো আৰু তো ৰোৱনীহে জানিব মই আৰু এনেই দি দিছোঁ না ধুব ইফালে দেখাই দিয়া মোবাইলটো তুমি দেখাই দিব দেখা পাইছা না তুমি মোবাইলটো দেখা পাইছা না দেখা পাইছা না মই এতিয়া মই হাতটো ধুই ল'ম দেই
ৰুবা নেকি একবাৰ না হা না কিয় তো খাপটো লেতেৰা হ'ব দে বন্ধ কৰা তো গাইছ মই এটা ৰৈ দিলোঁ তুমি ৰুবা নেকি ৰুবা লেতেৰা হওক দেই এখন ধৰিমতো আমি এতিয়া অঁ দে এই তাৰ পৰা লাগি যায় তাত ইটো ইটো ইটোৱে ৰুই দিবি তুমি কাৰণে দুটা ৰুই দিবি তো এয়া ৰোৱনীবিলাক আমাৰ পূৰা ৰোৱা পুতি আছে তো লাজ কৰিছে ক'লা পৰিছে বোলে সেইকাৰণে কেমেৰা কৰিব দিয়া নাই তো গাইজ এইখিনিয়ে আৰু নাই আৰু বাই বাই